guys, welcome back to my YouTube channel Himanshu Vlogলৈ সকলোকে স্বাগতম জনালোঁ। এণ্ড আজি আমি খানা খাম, মানে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিয়াৰ খানা। তাৰ কাৰণে মাংস নিব আহিছোঁ। চাওকচোন ভিডিঅ'টো ব'লক। গাইজ খানাটো ইয়ে দিব, ই হাই ছেকেণ্ডাৰীত ছেকেণ্ড পাইছে। এই গাইজ ব্ৰইলাৰ কাটি আছে, সেই থাকক। এক কুইণ্টেল মাংস আছে উমেশ দেৰি না চাইকেল ছাতাটো মোৰ বুলি কবি হাউচ ষ্টেণ্ড নাই মই মন্দিৰত বেমিকেন খঙতে চকুত বন্ধ আছে। গাইজ আমি মাংস লৈ আহি পালোঁ। এয়া মাংস এতিয়া বনাম আৰু দেখাই আছোঁ আপোনালোক ভিডিঅ'টো, সেই দিয়কচোন ব'লক। গাইজ এয়া বৰ্তমান খানাৰ আয়োজন চলি আছে। এই ভাতখিনি বনাই আছে, ইয়াৰ পিছত মাংস বনোৱা হ'ব। আপোনালোক দেখাই আছোঁ চবখিনি, চাই থাকক মাত্ৰ, ভিডিঅ'টো স্কিপ নকৰিব মাত্ৰ। আৰু যদি চেনেলটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক ভিডিঅ'টো, লেটছ গো। গাইজ এয়া মাংস চাই লওক আপোনালোকে, কিবাকে বনাই আছে। এয়া বৰ্তমান পিঁয়াজ দিলে, ইয়াৰ পিছত মছলা পাতিখিনি দিব। এয়া বনোৱা মানুহটো কিন্তু বঢ়িয়া একদম। মাংস বৰ্তমান 2 কিলো মাংস। এয়া গাইজ মাংস দিলে, সেই দেখক। এই ৰাণে দুটাকে লাগিছে। গাইছ এয়া চাই লওক, মাংস বনোৱা মোটামুটি হৈয়ে গ'ল। এয়া চাই লওক, আঞ্জা কিন্তু কালাৰ বঢ়িয়া কালাৰ আহিছে। অলপ পানীখিনি শুই দিয়ে আৰু খাব পৰা হৈ যাব গাইছ। চাই থাকক আপোনাৰ ভিডিঅ'টো। গাইছ বৰ্তমান ৰান্ধি বাঢ়ি কিনে গোটেই মানে বাগা দি আছে। ইয়াত চাই লওক গাইছ, ইপিনে গোটেই একদম পৰি গৈছে এইকেইটা। কিন্তু আজিৰ খানাটো দিছে গাইছ এই এটা আৰু এই এটা। নমস্কাৰ। হাই ছেকেণ্ডাৰীত ছেকেণ্ড পাইছে, এইকাৰণে খানাটো দিছে এটা। আৰু এজন আহি গ'লে গাইছ, আৰু এজন আহিছে গাইছ, এইজন। এতিয়া খানাটো খালে হ'ল গাইছ, গোটেই ৰান্ধা পৰা গোটেইখন হৈ গ'ল। এই গাইছ চাই থাকোঁ ভিডিঅ'টো লওক। গাইছ এয়া চাই লওক, গোটেই এটা ভাত খাই আছে। এয়া গাইছ গোটেই মানে অকলে ভাত খাই আছে গাইছ। এয়া চাই লওক, এয়া চাই লওক।